22 জানুৱাৰী 2024 সকলো হিন্দু ধৰ্মাৱলম্বী লোকৰ কাৰণে এটা বিশেষ দিন হ'বলৈ গৈ আছে কিয়নো সিদিনাই উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম মন্দিৰৰ শুভ আৰম্ভ হ'ব। মই এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম ৰাম মন্দিৰৰ ভিতৰ ভাগ কেনেকুৱা। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাম মন্দিৰৰ টোটেল মাটিকালি হৈছে 70 একৰ আৰু মন্দিৰটোৰ মাটিকালি হৈছে 2.7 একৰ। 3 মহলীয়া অট্টালিকাৰ এই মন্দিৰত আছে 12খনকৈ গেট। এই মন্দিৰটো নিৰ্মাণ কৰোঁতে টোটেল 18,000 কোটি টকা খৰচ হৈছে। মন্দিৰৰ চাৰিওফালে আছে এনেকৈ সিকিউৰিটি ৱাল। আৰু এইখন হৈছে মেইন গেট। মেইন গেটেৰে সোমাই ইয়া 32 ফুট ওখ চিৰি পাৰ হ'ব লাগে আৰু এই চিৰি পাৰ হৈ মন্দিৰৰ প্লিন্থ পোৱা যায়। ইফালে চাওক, ইয়াৰ পৰা ইয়ালৈ মন্দিৰৰ টোটেল দৈৰ্ঘ্য হৈছে 360 ফুট, মন্দিৰৰ বহল হৈছে 235 ফুট আৰু প্লিন্থৰ পৰা একদম ওপৰলৈ মন্দিৰৰ ওখ হৈছে 161 ফুট। এতিয়া বলক আমি ভিতৰ ভাগ চাওঁ। এইফালে চাওক, এয়া হৈছে সাধাৰণ লোক যোৱা চিৰি অৰ্থাৎ নৰ্মেল এন্ট্ৰি। এইফালে হৈছে এয়া VIP এন্ট্ৰি। নৰ্মেল এন্ট্ৰি কৰাৰ পিছত আপোনালোকে পাব প্ৰথম মণ্ডপ, তাৰ পিছত পাব দ্বিতীয় মণ্ডপ আৰু তাৰ পৰা অলপ আগুৱাই গৈ তৃতীয় মণ্ডপ আৰু তৃতীয় মণ্ডপৰ পৰা অলপ আগুৱাই গৈ পাই মন্দিৰৰ মেইন পাৰ্ট, য'ত আছে প্ৰভু ৰামৰ প্ৰতিমূৰ্তি। আৰু এই প্ৰভু ৰামৰ প্ৰতিমূৰ্তিটো 51 ইঞ্চি ওখ আৰু ইয়াক সম্পূৰ্ণ মাৰ্বলেৰে নিৰ্মাণ কৰা হৈছে। এই প্ৰতিমূৰ্তি দৰ্শন কৰিবলৈ গ'লে এনেকৈ চাইডেৰে সোমাই প্ৰতিমূৰ্তি দৰ্শন কৰি নেক্সট চাইডেৰে ওলাই আহি তৃতীয় মণ্ডপৰ মাজেৰে এনেকৈ বাহিৰলৈ ওলাই যাব পাৰি। দ্বিতীয় আৰু তৃতীয় মণ্ডপৰ মাজত আছে এয়া ৱাল আৰু গেট। তাতে VIP এন্ট্ৰিৰ কাৰণে বিশেষ সুবিধা আছে, তেওঁলোকে ডাইৰেক্ট গৈ তৃতীয় মণ্ডপত সোমাব পাৰে। দ্বিতীয় মণ্ডপৰ দুয়ো চাইডেৰে এনেকৈ ওপৰলৈ যোৱা চিৰি আছে। আনহাতে বৃদ্ধ আৰু শাৰীৰিকভাৱে অক্ষম লোকৰ কাৰণেও বিশেষ সুবিধা আছে। মন্দিৰৰ এনেকৈ চাইডত লিফ্টৰ ব্যৱস্থা আছে আৰু মেইন চিৰিৰ চাইডেৰে এনেকৈ ৰেম্পছ আছে। ইণ্টাৰেষ্টিং কথা এইটোৱে যে ৰাম মন্দিৰ বনোৱাতে চিমেণ্ট আৰু লোহাৰ ব্যৱহাৰ কৰা নাই। ৰাম মন্দিৰ বনোৱাৰ কাৰণে ৰাজস্থানৰ এখন গাঁৱৰ পৰা পিংক চেণ্ডষ্টোন নামৰ ডাঙৰ ডাঙৰ ব্লক অনা হৈছে আৰু এই ব্লকবোৰ এনেকৈ ফিটিং কৰি গোটেই ৰাম মন্দিৰটো নিৰ্মাণ কৰা হৈছে। ৰাম মন্দিৰৰ যিবিলাক পিলাৰ আছে এই ব্লকৰ দ্বাৰাই নিৰ্মাণ কৰা হৈছে। ৰাম মন্দিৰ বনোৱা যিখিনি ঠাই তাৰ মাটি খুবেই বেয়া আছিল, তাত ৰাম মন্দিৰ বনোৱাটো সম্ভৱ নাছিল। সেইকাৰণে 300 by 400 ফুট খান্দি তাত নতুন বিশেষ ধৰণৰ মাটি ব্যৱহাৰ কৰি ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। আৰু সেই নতুন মাটিবিধৰ গুণ হৈছে যে সি যিমানে দিন যায় সিমানে শিলৰ নিচিনা টান হৈ পৰে।